নমস্কাৰ মই ডক্টৰ গুঞ্জহাৰী মেধি কেঞ্চাৰ মেডিচিন সুপাৰ স্পেচিয়েলিষ্ট মানে মেডিকেল অনকলজিষ্ট পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছো মোৰ আগৰ ভিডিঅ' কেইটা চাই মোক উৎসাহিত কৰাৰ বাবে আজি আমি আলোচনা কৰিম কেঞ্চাৰ ৰোগৰ চিকিৎসা আৰু প্ৰতিৰোধৰ লগত জড়িত এটি অতি গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে সেইটো হ'ল কেঞ্চাৰ আৰু খাদ্য সকলো ৰোগী আৰু অভিভাৱকে মোক সাধাৰণতে কেইটামান প্ৰশ্ন কৰে যেনে এক নম্বৰতে কেমোথেৰাপি চলি থকা সময়ত কি খাব লাগে মানে কিবা স্পেচিয়েল কেঞ্চাৰ ডায়েট আছে নেকি দুই নম্বৰতে কেমোথেৰাপি চলি থকা সময়ত কি খাব নালাগে মানে খোৱাত কিবা বাধা নিষেধ আছে নেকি তিন নম্বৰতে কেমোথেৰাপি চলি থাকোতে হাৰ্ব বা আয়ুৰ্বেদিক বা হোমিওপ্যাথিক চাইনিজ তিব্বতী ইত্যাদি কিবা মেডিচিন দিব পৰা যায় নেকি 4 নম্বৰতে কেঞ্চাৰ নহবলৈ কি খোৱা উচিত বা কি খাব নালাগে 5 নম্বৰতে শৰ্কৰা জাতীয় খাদ্য মানে কাৰ্বোহাইড্ৰেট মানে সুগাৰ জাতীয় খাদ্য একেবাৰে খাব নালাগে নেকি আজিৰ আলোচনাৰ জৰিয়তে আমি এনেবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম প্ৰথমে আহো প্ৰথম দুটা কথালৈ মানে কেমোথেৰাপি চলি থাকিলে কি খাব লাগে কিয় খাব লাগে কেনেকৈ খাব লাগে আৰু কি খাব নালাগে আমি সকলোৱে জানো যে সুস্থ আৰু নিৰোগী শৰীৰ আৰু মনৰ বাবে আমাৰ খাদ্যৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ সুষম আহাৰ আৰু শাৰীৰিক পৰিশ্ৰম ইয়াৰ মূল মন্ত্ৰ সুষম আহাৰ মানে বেলেন্স ডায়েটত কাৰ্বোহাইড্ৰেট প্ৰটিন ফেট ভিটামিন মিনাৰেল সকলো খাদ্যৰ উপাদান নিৰ্দিষ্ট পৰিমাণত থাকে কাৰ্বোহাইড্ৰেট আমি খোৱা খাদ্যৰ ভিতৰত খাদ্য শস্যত পাওঁ যেনে ধান গেহু মাকৈ জোৱাৰ বাজৰা এইবিলাকৰ কাৰ্বোহাইড্ৰেট থাকে প্ৰটিন পাওঁ আমি গাখীৰ বা গাখীৰৰ পৰা পোৱা সামগ্ৰী আৰু মাহজাতীয় শস্য যেনে দাইল বুটমাহ মটৰ উৰহি এইবিলাকত থাকে আমিষ আহাৰৰ ভিতৰত কণী মাছ মাংস এইবিলাকতো প্ৰটিন থাকে আৰু আমি ফেট পাওঁ বিশেষকৈ তেল মানে নাৰিকলৰ তেল বা সৰিয়হৰ তেল আৰু মাখন ঘিউ এইবিলাকত আমি ফেট পাওঁ আৰু শাক পাচলি আৰু ফল মূলত প্ৰচুৰ পৰিমাণে ভিটামিন মিনাৰেল আৰু মাইক্ৰনিউট্ৰিয়েণ্ট পাওঁ ইয়াৰ উপৰি এইবিলাকত কাৰ্বোহাইড্ৰেট ফাইবাৰ প্ৰটিনো থাকে কেমোথেৰাপি লোৱা ৰোগীৰ খাদ্যৰ ক্ষেত্ৰতো একেবোৰ উপাদানে থাকে তেনেকুৱা কোনো স্পেচিয়েল ডায়েট বা কেঞ্চাৰ ডায়েট বুলি নাথাকে আমি সকলোৱে খাদ্য খোৱাৰ ক্ষেত্ৰত কেইটামান কথাত গুৰুত্ব দিব লাগে যেনে প্ৰথমতে আমি কোনো এটা খাদ্যই কোনো এটা বস্তুৱে অত্যাধিক পৰিমাণত খাব নালাগে উদাহৰণস্বৰূপে যেনে ফল মূল আমি খাব লাগে কিন্তু কোনো এটা ফলে বা ফলৰ ৰস বেছিকৈ লৈ সদায় ডেইলি সেইটো খাব নালাগে সেইটো অপকাৰ কৰে আৰু থলুৱাভাৱে উৎপন্ন আৰু বতৰৰ উৎপন্ন ফল মূল শাক পাচলি আমি বেছিকৈ গুৰুত্ব দিব লাগে কাৰণ বেলেগৰ পৰা আহা বা ইম্পৰ্টেড কিছুমান বহু দূৰৰ পৰা আহা সেই তেনেকুৱা খাদ্য মানে ফল মূল বা শাক পাচলি আমাৰ শৰীৰে হয়তো ভালকৈ গ্ৰহণ নকৰিবও পাৰে এতিয়া আমি আলোচনা কৰিম কেমোথেৰাপি লৈ থকা সময়ত কেনেকুৱা খাদ্য দিব লাগে সাধাৰণতে কেমোথেৰাপি লৈ থকা সময়ত খাদ্যবোৰ পুষ্টিকৰ হাই কেলৰি আৰু হাই প্ৰটিন যুক্ত খাদ্য হ'ব লাগে আৰু ইয়াৰ উদ্দেশ্য হ'ল কেমোথেৰাপিৰ সাইড এফেক্টৰ লগত আৰু কেঞ্চাৰ বেমাৰৰ লগত যুঁজিবলৈ সামৰ্থ্য দিয়া শক্তি দিয়া আৰু ৰোগীৰ স্বাস্থ্য আৰু ওজন মেইনটেইন কৰাত সহায় কৰা
কেমোথেৰাপি লৈ থকা সময়ত মানুহে সুস্থ মানুহে খোৱাৰ নিচিনাকৈ খাদ্য খাব নোৱাৰে কিয়নো এটা হল কেমোথেৰাপিৰ সাইড এফেক্ট বিলাক থকা কাৰণে কিছুমান সমস্যা হৈ থাকে সেই কাৰণে আমি সেইবিলাক কথাত গুৰুত্ব দিব লাগিব আৰু দ্বিতীয়তে কেমোথেৰাপিৰ কাৰণে আৰু ক্যান্সাৰৰ কাৰণেও প্ৰতিৰোধ ক্ষমতাটো কমি যায় মানে ইমিউনিটিটো কমি যায় সেই কাৰণে সেই কথাটোতো গুৰুত্ব দিব লাগে খাদ্য দিয়াৰ সময়ত কেমোথেৰাপিৰ সময়ত কেমোথেৰাপিৰ কিছুমান সাইড এফেক্টৰ কাৰণে খোৱা লোৱাত সমস্যাৰ সৃষ্টি হয় মানে খাদ্য গ্ৰহণ কৰাত কিছুমান সমস্যাৰ সৃষ্টি হয় যেনে ভাগৰ লগা বা অৱসাদত ভোগা মানে একো কাম কৰিবলৈ মন নাযায় ভাগৰ লাগে আৰু শুই থাকিবলৈ মন যায় খাবলৈ মন নথকা মানে এপেটাইটটো কমি যায় খাবলৈ মন নাথাকে মুখৰ ভিতৰত ঘা লাগিব পাৰে সেই কাৰণে খোৱা বোৱাত প্ৰবলেম হয় সমস্যা হয় বমি ভাব মানে নজিয়া আৰু বমি মানে ভমিটিং হ'ব পাৰে শৌচ খলসা নোহোৱা মানে কনষ্টিপেশন হয় আৰু কেতিয়াবা পাতল পায়খানা হয় যেটো ডায়ৰিয়া বুলি কোৱা হয় আৰু কেতিয়াবা ওয়েট লসও হয় মানে ওজনটো কমি যায় সেই কাৰণে এইবিলাক সমস্যাৰ কথা আগত ৰাখি আমি কিছুমান যত্ন ল'ব লাগে যেনে হাইড্ৰেশন মেইনটেইন কৰিব লাগে মানে পানী আৰু পানীয় যেনে সুপ ফলৰ ৰস নাৰিকলৰ পানী আৰু নেমু পানী অলপমান চেনি আৰু অলপমান নিমখ দি নেমু পানী বনাই দিব পাৰে যেনেকৈ হলেও হাইড্ৰেশনটো মেইনটেইন কৰিব লাগে যাতে শৰীৰত পানীৰ পৰিমাণ কম হৈ নাযায় খাদ্য দিয়াৰ সময়তো স্মল ফ্ৰিকুৱেন্ট মিল মানে কম পৰিমাণে সঘনাই খাদ্য যোগান ধৰিব লাগে খাদ্য বনোৱাৰ সময়ত গুৰুত্ব দিব লাগে যে খুব ভালকৈ সিজাব লাগে আৰু কোমল হোৱাকৈ খাদ্য সিজাব লাগে জ্বলা মছলা দিব নালাগে বা দিলেও একেবাৰে কমকৈ দিব লাগে খুব ঠাণ্ডা বা খুব গৰম খাদ্য দিব নালাগে আৰু খুব বেছিকৈ টেঙা দিব নালাগে আৰু এলকহল থকা বস্তু খাব নালাগে কেতিয়াবা যদি একেবাৰে খাব নোৱাৰা হয় বা মুখত ঘাটো বেছিকৈ হয় বা হাইড্ৰেশন কমি মানে হাইড্ৰেশনৰ প্ৰবলেম হ'ব পাৰে সমস্যা হ'ব পাৰে পানীৰ পৰিমাণ কমি যাব পাৰে তেনেকুৱা অৱস্থাত ডক্টৰৰ পৰামৰ্শ ল'ব লাগে কিয়নো সেই সময়ত আইভি ফ্লুইড মানে সেলাইন হেবিলাক দিব লগা হ'ব পাৰে আৰু যেতিয়া খাদ্যৰ পৰিমাণ কমি যায় তেতিয়া এনাৰ্জি ৰিচ ফুড দিব লাগে যাতে অলপমান কম পৰিমাণৰ খাদ্যটো এনাৰ্জি মেইনটেইন হয় ক্যালোৰি এডিকুৱেট পৰিমাণত মানে নিৰ্দিষ্ট পৰিমাণত পাব পাৰে যেনে যদি সুপ বনোৱা হয় ধৰক ডাইলৰ পানী দিছে বা ডাইল হিজাই পেলাই পানী কৰি লিকুইড বনাই দিছে বা চাউলৰ মাৰ মানে ভাতৰ মাৰ দিছে তাতে অলপমান নিমখ আৰু ঘিউ দিব পাৰে বা বাটাৰ তাতে দিব পাৰে যাৰ দ্বাৰা খাদ্যৰ ক্যালোৰি কন্টেন্টটো বাঢ়ি যাব আৰু কম পৰিমাণৰ খাদ্যটো নিৰ্দিষ্ট পৰিমাণৰ শক্তি আৰু এনাৰ্জি পাব পাৰে কেঁচা শাক পাচলি আৰু সালাড আৰু কেঁচা ফলমূল সাধাৰণতে কমকৈ খাব লাগে বা এভয়েড কৰা হয় ইয়াৰ কাৰণ হ'ল বীজাণুৱে আক্ৰমণ কৰাৰ সম্ভাৱনাটো বেছি থাকে আৰু খাদ্য ভালকৈ সিজাই দিব লাগে ভালকৈ গৰম কৰি খাব লাগে ইমিউনিটি কম হোৱাৰ কাৰণে সাধাৰণতে বীজাণুৱে অতি সোনকালে আক্ৰমণ কৰাৰ সম্ভাৱনা থাকে সেই কাৰণে খোৱাৰ ক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ আৱশ্যক আৰু সকলো ক্ষেত্ৰতে পৰিষ্কাৰ পৰিচ্ছন্নতা মেইনটেইন কৰিব লাগে বিশেষকৈ খোৱাৰ সময়ত ভালকৈ হাত ধুব লাগে পৰিবেশ পৰিষ্কাৰ কৰি ৰাখিব লাগে খোৱাৰ সময়ত শাক পাচলি আৰু ফলমূল ভালকৈ পৰিষ্কাৰ কৰি ধুইহে খাব লাগে আৰু বাকলি ভালকৈ গুছাই খাব লাগে আৰু বাকলি নথকা ফলমূল সাধাৰণতে এভয়েড কৰাই ভাল আৰু বিশেষকৈ নিউট্ৰোপেনিক পিৰিয়ডত যেতিয়া বডিৰ নিউট্ৰোফিল কাউন্ট কম থাকে নিউট্ৰোপেনিক পিৰিয়ডত ইমিউনিটি বেছি কম থাকে
সেইটো সময়ত কেঁচা শাক পাচলি কেঁচা ফল মূল আৰু সালাড সেইবিলাক একেবাৰে বন্ধ কৰি দিয়াই ভাল কিয়নো সেইটোৰ পৰা ইনফেকশন হোৱাৰ সম্ভাৱনা থাকে আৰু যি খাদ্য দিয়া হয় সেইটো ভালকৈ সিজাই দিব লাগে ভালকৈ কোমল কৰি দিব লাগে কিন্তু এটোৰ লগতে আৰু এটা কথা আছে কেতিয়াবা এনেকুৱা হয় যে খাদ্য সিজাই দিবলৈ ক'লে কেতিয়াবা কেঁচা যে সালাড আছে যে ফল আছে যেনে ধৰক আপেলটো সিজাই দিয়ে তেনেকুৱা কৰিব নালাগে কিন্তু কিয়নো আপেলটো সিজাই দিলে বা তিয়হটো সিজাই খালে সালাডৰ হলনি হেতু যদি দিয়া হয় তেতিয়া হলে হেতুৰ একো হোৱাৰো নাথাকে আৰু খাব নোৱাৰে গতিকে সেই কথাটোতো গুৰুত্ব দিব লাগে যে সব বস্তুৱে যে সিজাই দিব বীজাণু আক্ৰমণ কৰিব নোৱাৰে বুলি হেতুও ঠিক নহয় ডাঠ বাকলি থকা ফল খোৱাত একো আপত্তি নাই মানে একো প্ৰবলেম নাই যেনে যেটো অৰেঞ্জ মানে কমলা টেঙা বা মৌসুমী আৰু কল হেবিলাক যাৰ ডাঠ বাকলি থাকে হেবিলাক ফল খোৱাত প্ৰবলেম নাই আৰু যিবিলাক ফলৰ বাকলি গুছাই খোৱা নহয় যেনে আঙ্গুৰ ষ্ট্ৰবেৰী বগৰী হেবিলাক এভয়েড কৰিব লাগে স্ট্ৰীট ফুড এভয়েড কৰিব লাগে স্ট্ৰীট ফুড মানে বাহিৰৰ পৰা আনা বা ৰেষ্টুৰেণ্টৰ পৰা বনাই আনা খাদ্য এভয়েড কৰিব লাগে কিয়নো কেনেকুৱা পৰিস্থিতিত বনাইছে বা কেনেকুৱাকৈ হাইজিন মেইনটেইন কৰিছে নে নাই হেতু আমি গম নাপাওঁ সেই কাৰণে হেবিলাক খাদ্য এভয়েড কৰা ভাল আৰু ভালকৈ খাদ্যবিলাক সিজাই দিব লাগে গৰম কৰি সিজাই খাব লাগে কোনো ফল বা ডাঙৰ ডাঙৰ ফল আনি পেলাই থৈ কাটি থৈ কেবাদিনো ৰাখি পেলাই ফ্ৰিজত থৈ পেলাই তেনেকৈ খাব নালাগে কাৰণ হেতুৰ পৰা ইনফেকশন হ'ব পাৰে ব্যাকটেৰিয়া বীজাণু আহিব পাৰে আৰু স্ট্ৰীট ফুড এভয়েড কৰিব এতিয়া আমি ক্যান্সাৰ প্ৰতিৰোধ কৰিবলৈ কি খাদ্য খাব লাগে বা কি খাদ্য খাব নালাগে সেই বিষয়ে আলোচনা কৰিম আসলতে ক্যান্সাৰ প্ৰতিৰোধ কৰিবলৈ বা ক্যান্সাৰ নহবলৈ কোনো স্পেশাল খাদ্য নাই যেনেকৈ ক্যান্সাৰ ৰোগীৰ ক্ষেত্ৰতো কোনো স্পেশাল ডায়েট নাথাকে তেনেকৈ ক্যান্সাৰ নহবলৈ কোনো স্পেশাল খাদ্য তেনেকুৱা নাই কিন্তু আমি এতিয়ালৈ যি আলোচনা কৰিলো সুষম আহাৰ আৰু নিয়মীয়াভাৱে শাক পাচলি ফল মূল আৰু হোল গ্ৰেইন যদি আমি এই সকলোবোৰ উপাদান আমি নিৰ্দিষ্ট পৰিমাণত আমাৰ খাদ্যত অন্তৰ্ভুক্ত কৰি ৰাখো তেতিয়া হলে আমি ক্যান্সাৰৰ পৰা বাচি থাকিবলৈ বহুত পৰিমাণে সহায় হ'ব কিয়নো শাক পাচলি আৰু ফল মূলত থকা কিছুমান উপাদান যেনে ফাইটোকেমিকেলছ ফাইবাৰছ এইবিলাকে ক্যান্সাৰৰ পৰা আঁতৰি থাকিবলৈ বা প্ৰতিৰোধ কৰিবলৈ সহায় কৰে কিছুমান খাদ্য আমি এভয়েড কৰিব লাগে বা কমকৈ খাব লাগে যেনে আমিষ আহাৰৰ ভিতৰত ৰেড মিট বা প্ৰসেস মিট এইবিলাক যিমান পাৰি কমকৈ খাব লাগে কিয়নো প্ৰসেস মিটত এইবিলাক যে বনোৱাৰ সময়ত কিছুমান কাৰ্চিনোজেনিক সাবস্টেন্সৰ সৃষ্টি হয় সেই কাৰণে ক্যান্সাৰৰ কাৰণ হিচাপেও এইবিলাকক ধৰা হয় গতিকে হেবিলাক এভয়েড কৰিব এতিয়া আহো অখাদ্যৰ কথালৈ এইকেইটা হল ধপাত আৰু মদ যিমান পাৰা যায় ইয়াৰ পৰা আঁতৰি থাকিব লাগে কিয়নো বহুত ক্যান্সাৰৰ কাৰণ হৈছে ধপাত আৰু মদ প্ৰসেসড আৰু ৰিফাইন্ড কাৰ্বোহাইড্ৰেট আমি যিমান পাৰো কমকৈ খাব লাগে আৰু আমি সাধাৰণতে খোৱা ফলমূল শাক পাচলি ভাত ৰুটি আদি নিয়মিত পৰিমাণত খালে এইটোৱে কেতিয়াও একো অপকাৰ নকৰে এতিয়া আমি শেষৰ প্ৰশ্নটোলৈ আহো হেতু হল কাৰ্বোহাইড্ৰেট একেবাৰে বন্ধ কৰি দিব লাগে নেকি আমি খোৱা কাৰ্বোহাইড্ৰেট জাতীয় খাদ্যত কাৰ্বোহাইড্ৰেটৰ উপৰি প্ৰটিন ভিটামিন মিনাৰেল আৰু ফাইবাৰ থাকে যিবিলাক আমাৰ শৰীৰৰ কাৰণে অতি দৰকাৰী আমি সাধাৰণতে খোৱা ফলমূল শাক পাচলি ভাত ৰুটি আদি নিয়মিত পৰিমাণত খালে এইবিলাকে একো অপকাৰ নকৰে কিন্তু এইবিলাক সকলোবোৰ একেবাৰে বন্ধ কৰি দিলেহে অপকাৰ হোৱাৰ প্ৰচুৰ সম্ভাৱনা থাকে যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে অনুগ্ৰহ কৰি কমেন্ট বক্সত গৈ সুধিব পাৰে মই অহা ভিডিঅ'ত সেই প্ৰশ্নৰ উত্তৰ দিম আপোনালোকে মোক সময় দিলে তাৰ কাৰণে ধন্যবাদ অহা ভিডিঅ'ত মই আৰু কিছুমান গুৰুত্বপূৰ্ণ কথা পাতিম নমস্কাৰ